ঐ আজি তোক বহুত দিনৰ মূৰত খুন্দিব পাম। কিয়? গম নাপাওঁ নেকি আমাৰ সকলোৰে বিহু আহিছে নহয়। এই মাঘৰ বিহুতে তোক মই খুন্দো পিঠা বনাবলৈ। আইঅ তই যোৱা বছৰ যিটো খুন্দিছিলি ঐ মোক এতিয়াও ঠাণ্ডা দিনত কঁকাল বিষাই থাকে ঠাণ্ডাত থাকিব নোৱাৰো লাহে লাহে খুন্দিবি দেই। কোনে কোনে খাব এইবাৰ বিহু পিঠা? কোনে খাব? আৰে বাবুৱা, কোনে খাব নেখায় এইটো মই নাজানো, কিন্তু সেইটো মই জানো চবতকৈ আগত ময়ে খাব পাম। হয় নেকি? তই কেনেকৈ খাব এই প্ৰথমত কচোন, অকণ খুলি পিনে মই অকণ শুনো। আৰে বাবুৱা, তহঁতি গম নাপাওঁ নেকি মোৰ মাথা ওপৰতে বহাই পিনে পিঠাকেইটা বনাব। চবতকৈ আগত মোকে ভোগ দি পতে মই খাব পাম না। ইচ ইয়াক চালা, ই আগতে খাই বোলে চবতকৈ আগত মই খাওঁ। মোৰ পেটৰ ওপৰতে পিঠাকেইটা বনাব, মই চেলেকিম, তাৰপিছত তোক খাব দিব। ঐ পিঠাক দেখিছ না ৰাহুকেইটাক খাবৰ কাৰণে কেনেকৈ কাজিয়া লাগি আছে। মালিকে চালা বিহু বুলি কাপোৰ এযোৰ লোৱা নাই, এইকেইটাক খাবৰ কাৰণে কাজিয়া লাগি মৰি আছে। মালিক ব'লক, বিহু বুলি কাপোৰ এযোৰ কিনিব লৈ যায় নেকি? লগত মোকো লৈ যাব, মোৰো কভাৰ এযোৰ কিনি দিব, আকৌ বহুত পুৰণা হ'ল নহয়। ঐ তই যে ইমান টেটু ফালি মালিক চিঞৰি আছ, চালা মোৰ পেটৰ ভিতৰত মালিকে 100 টকা এটা থোৱা নাই, অকল 1 টকা 2 টকা খুচৰা থৈ দিছে, আৰু এই গোটেইখিনি কাগজৰ নম্বৰ ভৰাই থৈ দিছে, পেট ফুলাই মোক থৈ দিছে এনে 1 টকা পইচাও নাই। ঐ বুৰ্বক, তই নাজানো নেকি আজিকালি অনলাইনত যুগ, আজিকালি জিপে ফোনপে সেইবোৰহে কৰে, মানি বেগত পইচা ভৰাই নথয় নহয়। মইহে গম পাওঁ মালিকৰ একাউণ্টত কিমান টকা আছে, তই কেনেকৈ গম পাবি? সেইকাৰণে মই মালিকক চিঞৰি আছো মোকো এজন কভাৰ কিনি দিয়ক নতুনকৈ বিহু বুলি। তেনেহ'লে বন্ধুসকল এই ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল কৰিব। তেনে লগ পাম নেক্সট ভিডিঅ'লৈ। বিহু বুলি ফূৰ্তি আৰু এনজয় কৰি থাকক।